দাদা কিছি কৰে গুড মৰ্নিং এভৰিৱান আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে মই আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু আজি হৈছে ছানডে আজি এটা ইনভিটেশ্যন আছে লাঞ্চৰ কাৰণে মই য'ত দুলীয়াজানত থাকোঁ তাতে কোৱাৰ্টাৰৰ একেটা ব্লকতে থকা আণ্টি আংকলৰ ছোৱালী ইয়াতে থাকে তাই সেইকাৰণে তাই আৰু তাইৰ হাজবেণ্ডে আজি আমাক লাঞ্চৰ কাৰণে ইনভাইট কৰিলে ইন্দোৰো ছুটি আছিল সেইকাৰণে আমি গোটেইকেইটা গ'লোঁ কিন্তু মা পাপা নগ'ল এটা বিশেষ কাৰণত ৰাতিপুৱা ব্ৰেকফাষ্ট খাই মেলি আমি ঘৰৰ পৰা ওলালোঁ আৰু ৰাস্তাতে কেইটামান কাম আছে আমি সেইকেইটাও কৰি ল'ম আৰু ৰেয়াঞ্চ আৰু আদিত্যই ফূৰ্তি পাইছে ঘৰৰ পৰা ওলাই যাব পোৱাৰ কাৰণে ৰেয়াঞ্চক আমি কৈ গৈ আছোঁ যে আদিত্যৰ ফ্ৰেণ্ডৰ ঘৰলৈ যাম বুলি গৈ থাকোঁতে সোমালোঁ এখন চুইটছৰ দোকানত আনন্দ বুলি এখন চুইটছৰ দোকান আছে হোৱাইট ফিল্ডত ইয়াতে বহুত ধুনীয়া ধুনীয়া মিঠাই পায় আৰু খাবলৈ বহুত ভাল হয় মিঠাইবিলাক ভিনদৈ ক'লে তুমি ইয়াৰ পৰা ল'ব পাৰিবা বুলি সেইকাৰণে ময়ো সোমাই গ'লোঁ ইয়াত বিভিন্ন ধৰণৰ মিঠাই পায় স্নেক্স পায় তো তাৰে ভিতৰত মই চইচ কৰি তেওঁলোকৰ কাৰণে লৈ গ'লোঁ মিঠাই লৈ লোৱা হৈ গ'ল আৰু এতিয়া আমি নেক্সট যাম ফটো ষ্টুডিঅ'ত ৰেয়াঞ্চ আৰু দিব্যাঞ্চীৰ কেইখনমান ফটো ল'ম বুলি বা আৰু ভিনদৈ আগৰ পৰাই প্লেনিং কৰি ৰাখিছিলে তো আমি তালৈ গৈ আছোঁ এতিয়া চাওঁ এতিয়া তাহাঁতি ফটো কেনেকৈ মাৰে কিমান ৰেচপন্স দিয়ে এতিয়া আমি ফটো ষ্টুডিঅ' পালোঁহি আৰু ফটো ষ্টুডিঅ'টোৰ নাম হৈছে চইচ ফটো ষ্টুডিঅ' চাওঁ এতিয়া ইহঁত দুটাই কি কৰে কি ফটো মাৰিব দিয়ে নে নিদিয়ে ইহঁত দুটাক ধুনীয়াকৈ বহাই দিলে কিন্তু ইহঁত দুটা একে ঠাইত নাথাকে এবাৰ ইটো উঠে এবাৰ সিটো উঠে নহ'লে দুইটা মৰামৰি লাগে মানে কিমান কি ভাল ফটো উঠিছে ক'ব পৰা নাই এতিয়া কেনেকুৱা উঠিছে ফটোকেইখন ভিডিঅ'টোৰ শেষত মই দি দিম ফটো মৰা হৈ গ'ল আমি এতিয়া ফটো মাৰি ষ্টুডিঅ'ৰ পৰা ওলাই চাৰ্জাপুৰ বুলি জেগাডোখৰলৈ গৈ আছোঁ ভণ্টিজনীৰ ঘৰলৈ আমি পালোঁহি ভণ্টিজনী ঘৰ স্বাতি তাইৰ নাম আদিতি স্বাতিক দেখি পটককৈ তাইৰ ওচৰলৈ গৈছে কাৰণ তাই সৰুৰ পৰাই তাইক লগ পাইছে আৰু এতিয়া বিয়া হোৱাৰ পিছৰ পৰা তাই ভিডিঅ' কলতো কেতিয়াবা তাইক দেখে চাওকচোন ছোৱালী ইমানবিলাক খানা বনাইছে আৰু আছিলেই মই ভিডিঅ' কৰিবলৈ থাকি গ'ল তাই ৰাতিপুৱাৰ পৰা প্ৰিপেৰেশ্যন কৰি আছে আমি আহিম দেখি তেওঁ দুলীয়াজানৰে হয় কেইদিনমানৰ কাৰণে ইয়ালৈ আহিছে আৰু তেওঁ মাছৰ টেঙা বনাইছিলে আৰু ইমানেই টেষ্টি বনাইছে খাবলৈ ভাল আছিলে খাবলৈ আদিত্য আৰু ৰেঞ্চক খুৱাই দিলোঁ তাহাঁতক খুৱাই মেলি আমিও খাবলৈ বুলি বহিলোঁ আৰু খাই বৈ মেলি আমি যোৱাৰ আগে আগে তাহাঁতৰে এপাৰ্টমেণ্টৰ থকা তলৰ পাৰ্কলৈ গ'লোঁ এহেঁতকো অকণমান এৰি দিওঁ বুলি ভাবিলোঁ এহেঁতিও ভাল পাব অকণমান দেৰি খেলি সেইকাৰণে তাহাঁতক অকণমান দেৰি খেলিবলৈ দিলোঁ এপাৰ্টমেণ্টটো ধুনীয়া আছিলে দেখিবলৈ আৰু এপাৰ্টমেণ্টৰ কম্পাউণ্ডৰ ভিতৰতে সকলোখিনি সুবিধা আছিলে জিম ছুইমিং পুল পাৰ্ক বাচ্ছাবিলাকে খেলিবৰ কাৰণে সকলো সুবিধা আছিলে ইহঁত দুটাই খেলিবলৈ পাই ঘৰলৈ এতিয়া নাহে ইমানেই কৈছোঁ তাহাঁতক কিন্তু নাহে আদিত্যইতো ইমানেই আমনি কৰিছে লাষ্টত তাই ইমানেই কান্দিছে কিন্তু যেনে তেনে কৰি আমি তাহাঁতৰ দুটাক আনিলোঁ আৰু ঘৰলৈ বুলি ওলালোঁ থেংক ইউ স্বাতি তুমি ইনভাইট কৰাৰ কাৰণে আৰু ইমান ধুনীয়া ধুনীয়া টেষ্টি খানা বনাই খোৱালা আকৌ আমি সোনকালে লগ পাম ঘৰ পৰা ইহঁত দুটাক আকৌ উলিয়াই আনিলোঁ একচুৱেলি বাৰ অলপ কাম আছিলে নেক্সাছ মলত তাহাঁতৰ ওচৰতে আছে একেবাৰে তো আমি তালৈ আকৌ আহিলোঁ ইয়ালৈ আহি আকৌ তাহাঁতি দুটাই টয় ট্ৰেইনখন দেখিলে কাৰণে তাহাঁতক তাত উঠিব লাগে সেইকাৰণে আকৌ তাহাঁতক তাত উঠালোঁ অলপ সময়ৰ কাৰণে যিহেতু খ্ৰীষ্টমাছ প্ৰায় পালেহি সেইকাৰণে মলটো ইমান ধুনীয়াকৈ খ্ৰীষ্টমাছৰ কাৰণে সজাইছে বাৰ শ্বপিং শেষ হোৱাৰ পিছত আমি ফুড কৰ্টলৈ গ'লোঁ ফুড কৰ্টত চিজলাৰ খাম বুলি ভাবিলোঁ আৰু ইহঁতৰ কাৰণে মেকডিৰ পৰা ফ্ৰেঞ্চ ফ্ৰাইজ আৰু বাৰ্গাৰ্ছ অৰ্ডাৰ কৰিলে বাই আজিৰ ভিডিঅ'টো ইমানেই আছিলে আপোনালোকে গোটেই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু আগলৈও আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই যাব বুলি আশা কৰিলোঁ আকৌ নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিম আজিলৈ বাই বাই